Hello everyone, welcome back to my YouTube channel Finding Happiness. আজি আমাৰ দেশৰ বাবে বহুত বেছি ডাঙৰ খবৰ আৰু বহুত ভাল খবৰ যে যিটো মন্দিৰ মহাকালেশ্বৰ টেম্পল যাৰ বিষয়ে মানে পুৰা দেশ চৰ্চিত হৈ আছিল সেই মন্দিৰখনৰ আজি উদ্ভাৱন হ'ল। এই বিৰাট মন্দিৰখনৰ আজি উদ্ভাৱন কৰিছে আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। সো বেছি লেট নকৰি আমি আগে মন্দিৰখনৰ বিষয়ে কিছু মানে কথা জানি লওঁ মানে যিহেতু মন্দিৰখনটো চাই বহুত ভাল লাগিছে আৰু বহুতৰে মানে মন্দিৰখনত যাব ইচ্ছা আছে। তো তাৰে আগত কিছু সৰু কথা জানিবলৈ হয়তো নিশ্চয় ভাল লাগিব আপোনালোকৰ। সো মন্দিৰখন আছে উজ্জয়নত, যি হ'ল আপোনাৰ মধ্যপ্ৰদেশ ষ্টেটৰ উজ্জয়নত মন্দিৰখন আছে। তো কাৰোবাৰ যদি যাবলৈ ইচ্ছা তো আগে উজ্জয়নত গ'লে হ'ল মধ্যপ্ৰদেশত, তো তাত গৈ মন্দিৰখন চাব পাৰে। আৰু মন্দিৰখন হ'ল শিৱৰ মন্দিৰ, যিহেতু আমি নামতে গম পাওঁ মহাকালেশ্বৰ জ্যোতিৰ্লিংগ, মহাকালেশ্বৰ টেম্পল। তো এইটো শিৱ মন্দিৰ, আপোনালোকে গৈ ধুনীয়াকৈ আশীৰ্বাদ ল'ব পাৰে যাৰ ইচ্ছা আছে। তেন্তে এইখিনি মোৰ জনাবলগীয়া নিউজ আছিল। তো আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।